নাফু খেতিটো ঠিকে আছে, কিন্তু অৱশেষত খাবলৈ পালোঁ কেইপামান। ঠিকে আছে, খেতিটো পিছত কৰিম আৰু লাহে ধীৰে। হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এটা খেতি দেখুৱাম বুলি ভাবি আছোঁ। সেইটো খেতি খেৰৰ পৰা খেতিটো হ'ব। খেতিটো হ'ল মছৰুম খেতি, নাফু খেতি হয়। ইউটিউবত চাই মই সকলোখিনি কাম কৰিম বুলি ভাবিছোঁ। আপোনালোকে জনাব, ইউটিউবত চাই যে খেতিটো কৰিব পাৰে নে নোৱাৰে কমেণ্ট কৰি জনাব, জল্দি জনাব। তেতিয়া মই কামটো কৰিম নে নকৰিম, আপোনালোকেও এটা ডিচিশ্যন দিয়ক মোক। যদি খেতিটো মানে কিমান হয় কিমান, অলপমান কমকৈ কৰিম বুলি ভাবি আছোঁ। কমকৈ কৰিয়ে মানে খেতিটো ভাল যদি হয় পিছলৈ অলপমান কৰিম বুলি ভাবিছোঁ। এতিয়া খন্তেক মই কম পৰিমাণে লগাম, তাকে এতিয়া চাওঁ। নহ'লে ঘৰতেতো খাবলৈ হয়, পৰিয়ালটোৱে খাবলৈ হ'ব, সেইটো কাৰণে অলপমান খেতি কৰোঁ, আপোনালোককো দেখুৱাম। সবিশেষ চাই থাকিব, চব সম্পূৰ্ণ দেখুৱাই আছোঁ কেনেকৈ কৰিম, চাই থাকক। এতিয়া মই সেই তাৰ পৰা খেৰ আনিম, খেৰ আনি পেলাই ইয়াতে কাটিম, মই কাটিংটো কৰিম, আপোনালোকে চাই থাকক। এতিয়া মই এইটো চূণ পানীত ডুবাই মানে অলপ চফা কৰি লৈছোঁ খেৰটো। এতিয়া অলপ ক্লিন হ'ব, মানে চফা কৰি ল'লে মানে ভাল হয়। বালি চালি পৰি থাকে, এইবিলাক বিভিন্ন বীজাণু থাকে, সেইকাৰণে মই চফা কৰি ল'লোঁ। এয়া এতিয়া মাহঁতে লাগি আছে, অলপ গৰম পানীত মানে বইল কৰিছোঁ। 10 মিনিটমান অলপমান গৰম পানীত মানে জুবিয়াই হেৰি কৰিছোঁ, অলপমান বইল হ'ব দিছোঁ। এই পানীটো যাবৰ কাৰণে এতিয়া টিংখনত ব্যৱস্থা কৰিব লাগিব, মেলি দিব লাগিব। এয়া টিংখনত এতিয়া মেলি দিছোঁ, ধুনীয়াকৈ পানীটো ইয়াৰ পৰা নিগৰি যাব। তাৰপিছত শুকোৱাৰ পিছত ইয়াক পেকিং কৰা হ'ব। চাই থাকিব কেনেকৈ পেকিং কৰোঁ পিছলৈ। এতিয়া মই ৰাতি পেকিং কৰিম। এতিয়া সুন্দৰকৈ অলপ শুকাইছে, ইমান তিতাও নহয় শুকানো নহয়, জোখত। এতিয়া পানী লাগিছে অলপ হাতত। এতিয়া হাত দুখন চফাকৈ ধুই ল'ব লাগে আগত, মই ধুই লৈছোঁ ধুনীয়াকৈ। এতিয়া পেকিং কৰা আপোনালোকক দেখুৱাম, চাই থাকিব। কেৰিবেগটো আমাৰ ইয়াত নেপালোঁ, মই বেলেগ কেৰিবেগতে পেকিং কৰিম, কি হয় চাওঁচোন। ঘৰত খাবলৈকে লগাইছোঁ আৰু প্ৰথম ট্ৰায়েলটো কৰোঁ, তাৰপিছত কি হয় দেখা যাব আৰু। কেৰিবেগটোতে পালোঁ আৰু উপায় নাই, এতিয়া লাগেই এতিয়া কেৰিবেগ। পেকিং কৰাৰ আগত এইটো গুটিটো ধুনীয়াকৈ ভাগি ল'ব লাগিব, মানে এইটো চপৰা হৈ আছেতো, এইটো মানে মিহিকৈ চব হেৰি কৰিব লাগিব, এটা এটাকৈ কৰি দিব লাগিব। এটা কৰিব নালাগে, হ'লেও মানে অকণমান ইয়াক ভাঙি কুচাৰি দি পেলাই ছিটিয়াবৰ কাৰণে সুবিধাটো হয়। এনেকৈ লাহে লাহে আপোনালোকে ভাঙি থাকিব, ভাঙি এয়া ভাঙি মেলি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এটা দেখিছে, এনেকুৱা সুন্দৰ হৈছে। ইয়াৰ পিছত এতিয়া পেকিং কৰিম, এতিয়া চাই থাকক।
এইটো এটা ষ্টেপ হৈ গ'ল। এটা ষ্টেপ হোৱাৰ পিছত এই এনেকৈ গুটিটো ছাইডত অলপ অলপকৈ দি যাব লাগে। এটা পৰিমাণত দিব লাগে আৰু জোখত। ইয়াৰ পিছত আকৌ খেৰ দিব লাগিব। এনেকৈ আকৌ খেৰ দিব লাগিব। এতিয়া ইয়াত এনেকৈ খেৰটো হেঁচি দিব লাগিব। পুৰা টাইট হ'ব লাগে অকণমান। হৈ গ'ল কমপ্লিট। এতিয়া এনেকৈ হেঁচি অলপমান ছাইডটো পূৰা টাইটকৈ গাঁঠি দিব লাগিব। তাৰপিছত ফুটা কৰি দিব লাগিব হাৱাটো যাবৰ কাৰণে। হৈ গ'ল সুন্দৰ পেকিং। এতিয়া ইয়াক ৰাখিব লাগিব 18-20 দিনৰ কাৰণে। আন্ধাৰ জেগাত ৰাখিম মই। আন্ধাৰ জেগা মানে ক'ত আৰু, মই বিচনা তলতে ৰাখিম। বিচনা তলটো বহুত আন্ধাৰ হয়, এই গতিকে মই বিচনা তলতে ৰাখিম। এয়া এতিয়া বিচনা তলত ৰাখি দিলোঁ এনেকৈ সুন্দৰকৈ। 2টা টোপোলা ৰাখিছোঁ। 18-20 দিনৰ পিছত অলপমান যেতিয়া ভেঁকুৰটো আহিব মই বাহিৰত উলিয়াই দিম। এতিয়া এনেকৈ ৰাখিম আৰু থাকক এতিয়া। এয়া অৱশেষত অপেক্ষাৰ ফলত এয়া এতিয়া পাই গ'লোঁ। এতিয়া এয়া ফুলি আছে ধুনীয়াকৈ। এয়া প্ৰথম ফুলিছে, ইয়াত সুন্দৰকৈ ফুলি আছে। এনেকৈ পানী স্প্ৰেটো কৰিব লাগিব ইয়াত। পানী অলপ শুকাই যায় এইটো, মানে তিয়াই থাকিলে অলপ ভাল হয়। এয়া দেখিছে তামাম ফুলিছে, কিন্তু নাফু তামাম ওলাইছে। পাৰি আপোনালোকেও খেতিটো কৰিব পাৰি, নিশ্চয় পাৰি। ভালেই হৈছে, মই দেখাত ধুনীয়াকৈ এইবোৰ ফুলিছে। ইয়াৰ ওপৰতো ওলাইছে। এয়া সুন্দৰ নাফু হয়, কিন্তু অলপমান মেহনত কৰিবলগীয়া হয় আৰু। এইবোৰ কাটিং কৰিব লাগে, বইল কৰিব লাগে, এইবিলাক
বহুত কৰিবলগীয়া হয়, কষ্ট আছে অলপমান। যেনিবা মাংসটো নহ'লেও এইটো খাই ভাল লাগে বহুত। মাংস বদলি এইটো খাওক আপোনালোকে, বহুত প্ৰটিন আছে ইয়াতে। আজিলৈ ভিডিঅ'টো ইমানেই দেখুৱাম বুলি ভাবিছিলোঁ আপোনালোকক। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ।